নমস্কাৰ আসাম টেকটক্স ইউটিউব চেনেলত আপোনালোক সকলোকে মই মানসিয়ে স্বাগতম জনাইছো আৰু পুনৰ লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আজিৰ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে ভাৰতৰ ভিতৰতে চৰ্চাত যোৰহাট লোকসভা সমষ্টি। যোৰহাট লোকসভা সমষ্টিত কোনে মাৰিব হাঁহি। সমুখ সমৰত দুই সাংসদ গৌৰৱ গগৈ আৰু তপন গগৈ। প্ৰকাশ কৰা এক্সিট পোল মতে জয়ী হ'ব বিজেপি প্ৰাৰ্থী তপন গগৈ। কম ভোটৰ ব্যৱধানত পৰাস্ত হ'ব গৌৰৱ গগৈ। ইণ্ডিয়া টুডেৰ এক্সেছ মাই ইণ্ডিয়াৰ এক্সিট পোল। ইণ্ডিয়া টুডেৰ এক্সেছৰ মতে তপন গগৈৰ জয়ৰ সম্ভাৱনা সামান্য বেছি। 2019 চনৰ লোকসভা নিৰ্বাচনত সুশান্ত বৰগোহাঁইক পৰাস্ত কৰিছিল তপন গগৈয়ে। 82,000 ভোটৰ ব্যৱধানত জয় লাভ কৰিছিল তপন গগৈয়ে। কলিয়াবৰত একেৰাহে দুবাৰ সাংসদ হিচাপে জয়ী হৈছিল গৌৰৱ গগৈ। 2024ত গৌৰৱ গগৈয়ে লাভ কৰিছিল 4,43,315টা ভোট। 2019ত 7,86,092টা ভোট লাভ কৰি জয়ী হৈছিল গৌৰৱ গগৈ। ভাৰতৰ ভিতৰতে এতিয়া চৰ্চাত আছে যোৰহাট লোকসভা সমষ্টি। এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে ভয়ংকৰ দুৰ্ঘটনাত 13জন লোকৰ মৃত্যু হৈছে। বৰযাত্ৰী কঢ়িওৱা ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত। মৃত্যু হোৱা লোকৰ ভিতৰত আছে 4টা শিশু। গুৰুতৰভাৱে আহত হৈছে 20জন লোক। দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। মধ্যপ্ৰদেশৰ ৰাজগড়ত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। বৰযাত্ৰী কঢ়িয়াই নিছিল ট্ৰেক্টৰখনে। হঠাৎ বাগৰি পৰিল ট্ৰেক্টৰখনৰ ট্ৰলি। ট্ৰেক্টৰৰ ট্ৰলি বাগৰি মৃত্যু সাৱটিলে বহুজনে। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা। ভয়ংকৰ দুৰ্ঘটনাত 13জন লোকৰ মৃত্যু হৈছে। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে 4 জুনত পতন হ'ব বিজেপি চৰকাৰ। 295+ আসনেৰে আহি আছে ইণ্ডি মিত্ৰজোঁটৰ চৰকাৰ। ফলাফলৰ প্ৰক্ষণত ভুৱা এক্সিট পোল প্ৰকাশ কৰা হৈছে। 295খনতকৈ এখন আসনো কম নাপায় ইণ্ডি মিত্ৰজোঁটে। নিৰ্বাচনী বিষয়াসকলক বিপথে পৰিচালিত কৰিবলৈ প্ৰকাশ কৰা হৈছে ভুৱা এক্সিট পোল। প্ৰতিখন ৰাজ্যত ভাল ফলাফল দেখুৱাব কংগ্ৰেছে। সংবাদ মেলযোগে কংগ্ৰেছৰ এই বৃহৎ ঘোষণা। সংবাদ মাধ্যমৰ এক্সিট পোলক মোদী মিডিয়া পোল আখ্যা দিছে ৰাহুল গান্ধীয়ে। 295খন আসন পাম বুলি সদম্ভে ঘোষণা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। 4 জুনত বিজেপিক বিদায় দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে অৰবিন্দ কেজৰিৱালে। এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে প্ৰচণ্ড গৰমে গলালে হিমাচল সুউচ্চ পৰ্বতৰ গ্লেচিয়াৰ। ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ আশংকা। বিধ্বংসী বান ধুমুহাৰ লগতে গ্ৰীষ্ম প্ৰৱাহৰ বাবে হাই এলাৰ্ট জাৰি কৰা হৈছে। যিকোনো মুহূৰ্ততে হিমাচলত হ'ব পাৰে প্ৰলয়ংকাৰী ধুমুহা। বনজুইৰ লগতে গ্ৰীষ্ম প্ৰৱাহে লৈছে এতিয়া ভয়ংকৰ ৰূপ। হিমাচলত 46 ডিগ্ৰী পৰ্যন্ত হৈছে এতিয়া তাপমাত্ৰা। স্বাভাৱিকতকৈ অধিক তাপমাত্ৰাই দহিছে এইবাৰ হিমাচলত। আগন্তুক 48 ঘণ্টাত প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰিব হিমাচলত। প্ৰচণ্ড গৰমে গলালে হিমাচলৰ সুউচ্চ পৰ্বতৰ গ্লেচিয়াৰ। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্যত পুনৰ বতৰে লৈছে কালৰূপ। নিশাৰে পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বৰষুণ। কেইবাটাও প্ৰান্তত আহিছে ধুমুহা। মহানগৰীৰ পথ উপপথত কৃত্ৰিম বান। ইতিমধ্যে 21খন জিলালৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, গোৱালপাৰা, চিৰাং, বৰপেটা, বজালী, বাক্সা, নলবাৰী, কামৰূপ মেট্ৰ', তামুলপুৰ, মৰিগাঁও, ডিমা হাছাও, কাৰ্বি আংলং, গোলাঘাট, লখিমপুৰ, যোৰহাট, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়াতো হ'ব প্ৰবল বৃষ্টিপাত। ৰাজ্যত পুনৰ বতৰে লৈছে এতিয়া কালৰূপ। এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে যাত্ৰা কৰোঁতে বাৰম্বাৰ ভাবক টুল কৰতে খালী হ'ব পাৰে আপোনাৰ পকেট। এতিয়াৰে পৰা আপোনাৰ যাত্ৰা হ'ব অধিক ব্যয়বহুল, কিয়নো দেওবাৰৰ মাজ নিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰা হৈছে টুল কৰ। 3 পৰা 5% বৃদ্ধি পালে এই টুল কৰ। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে
বিজেপিৰ দ্বাৰা প্ৰভাৱিত সংস্থাবোৰকহে দিছে এক্সিট পোল। বিজেপিৰ দ্বাৰা প্ৰভাৱিত সংস্থাবোৰেহে দিছে এক্সিট পোল, এই মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। ডিব্ৰুগড়ত নিশা একত্ৰিত হ'ল লুৰিণজ্যোতি গগৈ, ভূপেন বৰা আৰু অখিল গগৈ। যোৰহাট ডিব্ৰুগড়ত ফলাফল ভাল হ'ব বুলি দাবী ভূপেন বৰাৰ। এক্সিট পোলক কঠোৰ ভাষাৰে সমালোচনা কৰিছে বিৰোধী ঐক্য মঞ্চই। 4 জুনত ঘোষণা হ'ব লোকসভা নিৰ্বাচনৰ ফলাফলৰ দিন চমু চপাৰ লগে লগে সকলো ৰাজনৈতিক দলৰ মাজত এতিয়া আৰম্ভ হৈছে হিচাপ নিকাচ। ৰাজ্যৰ 14টা লোকসভা সমষ্টিৰ ভিতৰত 12টা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰিম বুলি দৃঢ়তাৰে কৈ থকা সময়ত বিৰোধী কংগ্ৰেছে পূৰ্বতকৈ অধিক আসন আৰু প্ৰতিটো সমষ্টিত ভোট বৃদ্ধি হ'ব বুলি দাবী কৰিছে। এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ভোট গণনাৰ সময়ত সতৰ্ক হৈ থাকিবলৈ আহ্বান অসম নাগৰিক সমাজৰ। ভোট গণনাৰ সময়ত শাসকীয় পক্ষই ৰাষ্ট্ৰযন্ত্ৰক ব্যৱহাৰ কৰি যাতে কোনো উপায় অৱলম্বন কৰি প্ৰভাৱ পেলাব নোৱাৰে তাৰ বাবে সংশ্লিষ্ট সকলোকে আহ্বান জনাইছে অসম নাগৰিক সমাজে। এক বিবৃতিযোগে এই আহ্বান জনাইছে অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক পৰেশ মালাকাৰে। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে মোদীৰ বিৰুদ্ধে আছে ঢৌ, এক্সিট পোল ভুৱা, দাবী কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামী প্ৰভাকৰে। নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ঢৌৱে কাম কৰিছে, এই সকলোবোৰ এক্সিট পোল ভুৱা, এই মন্তব্য কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামী পৰকলা প্ৰভাকৰে। এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বান বিপৰ্যস্ত অসম, বানত মৃত্যুৰ সংখ্যা 14 জনলৈ বৃদ্ধি হৈছে, 5 লাখৰো অধিক লোক হৈছে এতিয়া ক্ষতিগ্ৰস্ত। দেওবাৰেও অসমৰ বান পৰিস্থিতি ভয়াৱহ হৈ অহাৰ সময়তে বিগত 24 ঘণ্টাত 2 শিশুকে ধৰি আৰু 3জন লোকৰ মৃত্যু হোৱাৰ লগতে 10খন জিলাত 5.35 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বিস্মিত ব্যতিক্ৰম, একমাত্ৰ এক্সিট পোল য'ত কোৱা হৈছে বিজেপি আৰু NDA নাপায় সংখ্যাগৰিষ্ঠতা। শনিবাৰে অন্তিম পৰ্যায়ৰ ভোটদানৰ পিছত প্ৰকাশ পোৱা সকলো নিৰ্বাচনোত্তৰ সমীক্ষা আৰু এক্সিট পোলত কম বেছি পৰিমাণে সকলোৱে দাবী কৰিছে যে বিজেপি আৰু NDAৰ মিত্ৰজোঁট পুনৰ ক্ষমতালৈ আহিব। আনকি টুডে চাণক্য আৰু এক্সেছমাই ইণ্ডিয়াৰ দাবী যে NDA 400 স্পৰ্শ কৰিব পাৰে। এই সমীক্ষাৰ একমাত্ৰ ব্যতিক্ৰম হিচাপে মাত্ৰ এটা এক্সিট পোলহে থিয় দিছে, সেইটো হ'ল DV লাইভ এক্সিট পোল। DV লাইভ হৈছে দেশবন্ধু কাকতৰ ডিজিটেল মাধ্যম। দেশবন্ধু হৈছে 65 বছৰীয়া সংবাদ প্ৰতিষ্ঠান। ছত্তীশগড় আৰু দিল্লীৰ বাহিৰেও আন 6খন চহৰত প্ৰকাশ পায়। তেওঁলোকৰ বুথ ৰিটাৰ্ণ সমীক্ষা অনুসৰি NDA মিত্ৰজোঁটে 207ৰ পৰা 241খন আসন লাভ কৰিব পাৰে। ইণ্ডিয়া মিত্ৰজোঁটে লাভ কৰিব 255ৰ পৰা 290খন আসন আৰু অন্যান্যসকলে পাব পাৰে 29ৰ পৰা 51খন আসন।